নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ এতিয়া মই আপোনালোকক এটা পোষ্ট দিছিলোঁ যে মই ড্ৰাইভিং লাইচেন্সৰ ওপৰত এটা ভিডিঅ' বনাম তো তাৰ ওপৰত আপোনালোকে বহুতে লাগে বুলি ভোট দিছে তো সেইটো কাৰণে মই আপোনালোকৰ ওচৰলৈ লাৰ্ণাৰ লাইচেন্সৰ ড্ৰাইভিং লাইচেন্সটো নহয় ডাইৰেক্ট লাৰ্ণাৰ লাইচেন্সৰ এপ্লাই প্ৰচেছটো লৈ আহিছোঁ কাৰণ লাৰ্ণাৰ লাইচেন্সটো এপ্লাই কৰিলেহে আপুনি সেইটো পালেহে আপুনি ড্ৰাইভিং লাইচেন্সটো এপ্লাই কৰিব পাৰিব তো তাৰ আগতে মই আপোনালোকক এটা মজা এপ দিব বিচাৰিছোঁ যিটো এপৰ জৰিয়তে আপোনালোকে আৰ্নিং কৰিব পাৰে আপোনালোকে পাৰ ৰেফাৰত 100 रुपीस পাব আৰু আপুনি সেই এপটো ইনষ্টল কৰাৰ লগে লগে ইনষ্টল কৰি আপুনি যদি তাত একাউণ্ট খোলে তো আপুনি 100 টকা পাব আৰু সেইটো 100 টকা 48 ঘণ্টাৰ ভিতৰত আপুনি বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব তো আপোনালোকক মই ডেছক্ৰিপশ্যনত মোৰ ভিডিঅ' আগতে বনোৱা আছে লিংকটো দি দিম আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে ইনষ্টল কৰিব পাৰিব তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যাৰ ওপৰত মই আপোনালোকক দিছিলোঁ তো এতিয়া আপোনালোকক চাওক মই লৈ আহিলোঁ পৰিবহন.government.gov.in যিটো অফিচিয়েল ৱেবছাইট তাত আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ডাইৰেক্ট এই পেজটোত ৰিডাইৰেক্ট হৈ যাব এতিয়া আপুনি ইয়াত 3 ডটছত ক্লিক কৰিব আৰু যিটো ডেস্কটপ সাইড অপশ্যন আছে অন কৰি ল'ব তেতিয়া আপোনাৰ পিকচাৰটো বেছি ক্লিয়াৰ দেখা পাব তো মই এতিয়া ৰোটেট মোডত কৰিছোঁ কাৰণে মই আপোনালোকক ডেস্কটপ সাইডটো অন কৰি দেখাইছোঁ আপোনালোকেও কৰি ল'লে বেছি ভাল এতিয়া চাওক ইয়াত বহুতো অপশ্যন পাব ড্ৰাইভাৰ্ছ লাৰ্ণাৰ লাইচেন্স বুলি এটা অপশ্যন পাব ইয়াত তো ইয়াত ক্লিক কৰি দিব মোৰ অপশ্যনত আৰু চাওক এই ভিডিঅ'টো মই মোবাইলৰ জৰিয়তে বনাইছোঁ আপোনালোকে লেপটপত কৰিব নালাগে আপোনালোকে ঘৰতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে কোনো ধৰণৰ কেফেত যাবলৈ দৰকাৰ নাই কম্পিউটাৰ দোকানত যাবলৈ আপোনালোকৰ প্ৰয়োজন নিজে মোবাইলতে আপোনালোকে গোটেই প্ৰচেছটো মোবাইলতে কৰিব পাৰিব তো এতিয়া মই এইটো মোবাইলতে দেখাই দিছোঁ আপোনালোকক ইয়াত চাওক আপুনি কোনটো ষ্টেটৰ বিলং কৰে ইয়াত দি দিব তো মই ইয়াত আসাম দি দিম দি দিলোঁ এতিয়া চাওক ইয়াত বহুতো অপশ্যন আহিছে এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স এপ্লাই ফৰ ড্ৰাইভিং লাইচেন্স এপ্লাই ফৰ DL ৰিনিউৱেল তো আপুনি ড্ৰাইভিং লাইচেন্সৰ ৰিনিউৱেল যদি কৰিব আছে সেইটো কৰিব পাৰে ইয়াত তাৰপাছত ডুপ্লিকেট যদি আপোনাৰ যদি ড্ৰাইভিং লাইচেন্সখন হেৰালে তেতিয়াহ'লে ডুপ্লিকেট ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰে আপোনালোকে চেঞ্জ কৰিব পাৰে এড্ৰেছটো তাৰপাছত ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিটো ল'ব পাৰে আপুনি আৰু ইয়াত বহুতো অপশ্যন আছে মোবাইল নাম্বাৰ আপডেট কৰিব পাৰে এপ্লিকেশ্যন ফৰ্মখন ইয়াত প্ৰিণ্ট কৰিব পাৰে আপোনালোকে ইয়াত এপইণ্টমেণ্ট ল'ব পাৰে আপোনালোকে ড্ৰাইভিঙৰ যিটো টেষ্টৰ কাৰণে এতিয়া মই কৰিম যিটো এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স ক্লিক কৰিম ইয়াত এতিয়া চাওক ইয়াত আপোনালোকক 3টা ষ্টেপ কৰিব লাগে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰিব লাগে আৰু ডকুমেণ্টছ আপলোড কৰিব লাগে আৰু স্লট বুক কৰিব লাগে তো মই ইয়াত কণ্টিনিউ ক্লিক কৰি দিছোঁ ইয়াত চাওক আপোনালোকৰ কেটেগৰী সিলেক্ট কৰিব আহে তো ইয়াত মই জেনেৰেলটো কৰি দিছোঁ তাৰপাছত এপ্লিকেণ্ট ডাজ নট হেভ হোল্ড ড্ৰাইভিং লাৰ্ণাৰ লাইচেন্স তো আপোনালোকৰ নাই সেইটো কাৰণে এইটো ক্লিক কৰিব তাৰপাছত ছাবমিট কৰিব পিছৰ ষ্টেপটোৰ কাৰণে এতিয়া চাওক ইয়াত আপোনালোকৰ যিটো ষ্টেট আগতে সিলেক্ট কৰা আছে আপোনালোকৰ RTO অফিচ কোনটো সেইটো সিলেক্ট কৰি ল'ব আপোনালোকৰ এৰিয়াৰ RTO অফিচটো ক'ত আছে তো সেইটো সিলেক্ট কৰি ল'ব তাৰপাছতে আপোনালোকৰ পিন কোডটো দিব তাৰপাছত ইয়াত আপোনালোকৰ ফুল নেম দিব ফাৰ্ষ্ট নেম আপোনাৰ প্ৰথমৰ নামটো আৰু যদি আপোনাৰ মিডিল নেম আছে মাজত কিবা নাম আছে সেইটো আৰু লাষ্ট নেম দিব তো ফাৰ্ষ্ট নেমত আপোনালোকৰ গোটেই নামটো লিখি নিদিব ফাৰ্ষ্ট নেমত আপোনাৰ প্ৰথম নামটো লিখিব তাৰপাছত টাইটেলটো লাষ্ট নেমত লিখিব আৰু যদি আপোনাৰ মিডিল নেম আছে অৰ্থাৎ আপোনাৰ মাজত এটা নাম আছে তো আপোনালোকে মিডিল নেমত লিখিব পাৰে ইয়াত ৰিলেশ্যনশ্বিপটো আপোনালোকে ৰিলেশ্যনটো দিব অৰ্থাৎ আপুনি কাৰ নাম দিব বিচাৰে ইয়াত আপোনালোকে ফাদাৰ তো ইয়াত যদি আপুনি ফাদাৰ নেম দিয়ে তো ইয়াত ফাদাৰ দিব ৰিলেশ্যনশ্বিপ আৰু ইয়াত যদি মাদাৰ নেম দিয়ে তো ইয়াত মাদাৰ নেম দিব বা আপুনি হাজবেণ্ড নেম যদি ইয়াত দিয়ে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমত তেতিয়াহ'লে ইয়াত হাজবেণ্ড নেম দিব তো এনেকুৱা ধৰণৰকৈ ফিল আপ কৰি ল'ব তাৰপিছত ইয়াত ফুল নেমটো নিজে নিজে শ্ব' কৰিব তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰি ল'ব আপুনি নিজৰ তাৰপাছত ডেট অফ বাৰ্থ আৰু ইয়াত এজটো আপোনালোকৰ নিজে নিজে আহি যাব কৰাৰ লগে লগে বা আপুনি এজটো দিব লগা হ'ব পাৰে মই এতিয়া কৰা নাই আপোনালোকক কৈ গৈছোঁ লাষ্টত কৰিম প্লেচ অফ বাৰ্থ আপুনি ক'ত জন্ম হৈছিলে সেইটো দিব ইয়াত আপোনালোকৰ কাণ্ট্ৰি অফ বাৰ্থ কোনখন কাণ্ট্ৰিত আপুনি জন্ম হৈছিলে ইয়াত আপুনি কোৱালিফিকেশ্যনটো দিব পাৰে আপুনি মিনিমাম কিমানলৈকে পঢ়িলে 8 পাছ আছে 10+12 ইকুইভেলেণ্ট 10 পাছ কৰিলে নে বিল' 8 ক্লাছতকৈ আগতে হেৰি কৰা আপোনালোকে 8 ক্লাছৰ তলত আপোনালোকে পঢ়া সেইটো দিব পাৰে গ্ৰেজুৱেশ্যনো দিব পাৰে চব আছে ইয়াত আপোনালোকে যি প্ৰায় অপশ্যন দিব পাৰে ইয়াত ব্লাড গ্ৰুপ দিব লাগে আৰু ইয়াত লেণ্ডলাইন নাম্বাৰ যদি আপোনাৰ আছে এইটো ইম্পৰ্টেণ্ট নহয় যিটো ইয়াত ৰেড টিক দিয়া আছে ছাইডত চাব পাৰে আপুনি এইটো তো এইটোহে বেছি ইম্পৰ্টেণ্ট তাৰপিছত আপোনাৰ ইমেইল আইডিটো দিব ইয়াত আপোনাৰ যিটো মোবাইল নাম্বাৰ সেইটো বহাই দিব
তাৰপিছত আপুনি আইডেণ্টিফিকেশ্যন মাৰ্ক দিব পাৰে আপোনাৰ কিবা আছে নেকি কিবা আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্ক হিচাপে আপোনাৰ বা হাতত কিবা তিল আছে বা মুখত কিবা আছে দাগ তো সেইটো আপোনালোকে আইডেণ্টিফিকেশ্যন দিব পাৰে যদি বিচাৰে নিদিলেও একো নাই কাৰণ ইয়াৰ ৰেড টিকটো নাই তাৰপাছত আপোনালোকে নিজৰ এড্ৰেছটো দিব ইয়াত গোটেই এড্ৰেছখিনি ভালদৰে বহাই দিব এইখিনি আপোনালোকে নিজে কৰিব পাৰিব এড্ৰেছ ভিলেজ পিনক'ডৰ সৈতে দিব তাৰপিছত আপুনি সেইটো প্ৰেজেণ্ট এড্ৰেছত কিমান দিনৰ পৰা বাস কৰি আছে সেইটো ইয়াত লিখিব কিমান ইয়েৰ হ'ল কিমান মান্থছ হ'ল তো সেইটো লিখি দিব আৰু ইয়াত যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো ছেম হয় তেতিয়াহ'লে আপুনি ইয়াত টিক কৰি দিব গোটেইখিনি এড্ৰেছ যিখিনি ওপৰত বহাইছিলে গোটেইখিনি আহি যাব তাৰপাছত তললৈ যেতিয়া স্ক্ৰল ডাউন কৰিব এতিয়া মই ওপৰ প্ৰচেছখিনি কৰি লৈছোঁ তাৰপিছত আপোনালোকক মই তলৰখিনি দেখাই আছোঁ তাৰপাছত চাওক এতিয়া মই এইখিনি ফিল আপ কৰোঁ তাৰপাছত আপোনাৰ কি ভেহিকেলখন তো আপোনাৰ গাড়ীখন কেনেকুৱা হয় তো ইয়াত আপোনালোকে যোনখন কেটেগৰীত যোনটো কেটেগৰীত পৰে আপোনালোকক কিহৰ কাৰণে আপোনালোকে কি গাড়ীৰ কাৰণে আপোনালোকে কৰিছে লাইচেঞ্চখন তো সেইটো দি দিব তো মই ইয়াত মটৰচাইকেল উইথ গিয়েৰ নন ট্ৰান্সপৰ্ট দি দিলোঁ তাৰপিছত এতিয়া মই ইয়াত সাবমিট কৰি দিম আৰু ইয়াত আপোনালোকে ডিক্লেৰেশ্যন কেইটা টিক কৰি দিব আৰু আপুনি যদি ড্ৰাইভিং স্কুলত ট্ৰেইনিং কৰিছে তেতিয়াহ'লেতো ইয়েছ কৰিব যদি নাই কৰা তেতিয়াহ'লে একো কৰিব নালাগে আৰু ইয়াত লাষ্টত আপোনালোকে ডিক্লেৰেশ্যন কেইটা টিক কৰি দিব তাৰপাছত সাবমিটত ক্লিক কৰিব এতিয়া চাওক এনেকুৱা এটা আহিছে ইয়ৰ এপ্লিকেশ্যন ইজ বিং একচেপ্টেড হাউএভাৰ ইফ ইট ইজ ফাউণ্ড ডেট এট লেটাৰ ষ্টেজ ইউ আৰ হেভিং এ লাইচেঞ্চ ইয়ৰ এপ্লিকেশ্যন মে বি ৰিজেক্টেড বাই দ্য কনচাৰ্ণ অথৰিটি তো ইয়াত কৈছে যে আপুনি যদি আগতে যদি আপোনাৰ লাইচেঞ্চ এপ্লাই কৰিছিলে তো আপোনাৰ তেতিয়াহ'লে এইটো যিটো কৰিছে ন সেইটো এপ্লাইটো আপোনাৰ ৰিজেক্ট কৰি দিয়া হ'ব বুলি কৈছে তো ইয়াত মই অ'কে ক্লিক কৰি দিলোঁ তাৰপিছত আৰ ইউ চিয়'ৰ টু ছাবমিট দ্য ডাটা তো আপোনালোকে ডাটাটো ছাবমিট কৰিব বিচাৰেনে তো মই অ'কে ক্লিক কৰি দিছোঁ এতিয়া চাওক এইখন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে ইয়াত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে দিয়া হৈছে তাৰপাছত চাওক আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ছাবমিট কৰিব তাত আপোনাৰ মেছেজ এটা লগে লগে আহিব সেই মেছেজত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ লিখা থাকিব তো মই সেইমতে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত বহাই ল'লোঁ তাৰপিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো দি পিনে তাৰপিছত মই ইয়াত ছাবমিট কৰি দিওঁ সাবমিট কৰাৰ লগে লগে চাওক মই যিটো ইয়াত যিখিনি ইয়াত মানে যাৰ নামত কৰিছিলে নাম ওলায় ডেট অফ বাৰ্থ আৰু ফাদাৰ নেম ওলায় RTO অফিচৰ নেম ওলায় এপ্লাই ডেট সেইবোৰ ওলায় তো মই পাৰ্চনেল ইনফৰমেশ্যনৰ কাৰণে সেইখিনি ঢাকি দিব লগা হৈছে তো তাৰপাছত ইয়াত চাওক আপোনাক তাত লিখিছিলে যে ফৰ্ম 1খন প্ৰিণ্ট কৰিব কৈছিলে তো ইয়াত ফৰ্ম 1খন আপুনি প্ৰিণ্ট কৰি ল'ব ইয়াত চাওক প্ৰিণ্ট ফৰ্ম 1 অপশ্যন এটা আছে এখন চাওক এখন ফৰ্ম 1 তো আপুনি এইখন ফিল আপ কৰি তাত আপলোড দিব লাগিব তো ইয়াত য়েছ ন কি হয় আপুনি পঢ়ি পিনে এইখিনি আপলোড দি দিব আৰু লগতে আপোনাৰ চাইনটো মাৰি দিব তো আজিৰ ভিডিঅ'ত ইমানখিনি দেখালোঁ আপুনি ইয়ালৈকে কৰি লওক ফৰ্মখন প্ৰিণ্ট আউট কৰি ইয়াত ফিল আপ কৰি লওক তাৰপাছত পাছৰ প্ৰচেছটো আপোনালোকক মই পিছৰ ভিডিঅ'ত দেখুৱাম কাৰণ ইয়াত ভিডিঅ' দেখালে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে তো সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ